টেঙাখাটত আসুৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আৰু কাৰ্যনিৰ্বাহক সদস্য তচেন ডেকাক ৰাজহুৱা সম্বৰ্ধনা। আজি টেঙাখাট আসুৰ কাৰ্যালয়ত টেঙাখাট আসুৰ উদ্যোগত টেঙাখাটৰ বিভিন্ন দল সংগঠন আৰু ব্যক্তিৰ তৰফৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ দুলীয়াজান অধিৱেশনত সন্থাৰ সাধাৰণ সম্পাদক হিচাপে নৱনিৰ্বাচিত হোৱা শংকৰজ্যোতি বৰুৱা আৰু কাৰ্যনিৰ্বাহক সদস্য তচেন ডেকাক ৰাজহুৱাভাৱে ফুলাম গামোচা আৰু উপহাৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয়। এইসমূহৰ ভিতৰত টেঙাখাট আসু, টেঙাখাট AJYCP, লেখিকা সন্থা, প্ৰাকৃতিক কবি সন্মিলন, টিংৰাই চাৰিআলি আৰু কথালনি বেলবাৰী শাখা ছাত্ৰ সন্থা, টেঙাখাট কলেজ ছাত্ৰ একতা সভা আৰু আসু গোট, টেঙাখাট মুছলিম সমাজ, মাৰোৱাৰী যুৱ সমাজ, ভোজপুৰী সমাজ আৰু তৈলক্ষেত্ৰ সুৰক্ষা সমিতিকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে সম্বৰ্ধনা জ্ঞাপন কৰে। সম্বৰ্ধনা গ্ৰহণ কৰি আসুৰ নৱনিৰ্বাচিত সম্পাদকগৰাকীয়ে আসুৰ ভৱিষ্যত কাৰ্যপন্থাৰ ওপৰত তেওঁৰ দৃষ্টিভংগী দাঙি ধৰে। আৰু প্ৰতিটো ক্ষণতে আমাৰ ওপৰত সদৌ অসম ছাত্ৰ সন্থাৰ ওপৰত আপোনালোকে তীক্ষ্ণ নজৰ ৰাখিব, যাতে ছাত্ৰ সন্থাৰ প্ৰতিটো কাম কাজে অসমবাসী ৰাইজৰ অসমবাসী ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে হয় আৰু আমাৰ যিবিলাক কাম কাজ সেই কাম কাজবিলাক আপোনালোকে ভবাৰ ধৰণে হয় আৰু আপোনালোকৰ দিহা পৰামৰ্শ, আপোনালোকৰ যি মনৰ কথা, সামূহিক যি চিন্তা, সেই চিন্তাৰে যাতে আমাৰ কাম কাজবিলাক আগুৱাই যায় তাৰ কাৰণে আপোনালোকে প্ৰত্যেকটো ক্ষণতে আমাৰ ছাত্ৰ সন্থাৰ ওপৰত, আমাৰ ওপৰত প্ৰত্যেকজন বিষয়ববীয়াৰ ওপৰত চকু ৰাখিব। ইয়াৰ লগে লগে টেঙাখাট আঞ্চলিক ছাত্ৰ সন্থাৰ যিবিলাক কাম কাজ আহি থাকিবলগীয়া দিনত আপোনালোকে প্ৰত্যেকেই টেঙাখাট আঞ্চলিক ছাত্ৰ সন্থাকো আগুৱাই লৈ যাব লাগিব। প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থা, জিলা ছাত্ৰ সন্থা যেতিয়া আগুৱাই যাব আমি সদৌ অসম ছাত্ৰ সন্থা আগুৱাই যাব পাৰিম। গতিকে মই সদৌ অসম ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক হিচাপে আপোনালোকৰ প্ৰত্যেকৰ ওচৰতে এনেদৰে মোক মাতি আনি অভিনন্দন জ্ঞাপন কৰাৰ কাৰণে, মৰম দিয়াৰ কাৰণে, চেনেহ দিয়াৰ কাৰণে মই প্ৰত্যেককে ধন্যবাদ জ্ঞাপন কৰিছোঁ, প্ৰত্যেককে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু আহি থাকিবলগীয়া দিনত আপোনালোকৰ প্ৰত্যেকৰে আশীৰ্বাদ, প্ৰত্যেকৰে শুভাশীষ, প্ৰত্যেকৰে আমি উপদেশ, দিহা পৰামৰ্শ কামনা কৰিছোঁ, যাতে সদৌ অসম ছাত্ৰ সন্থাক অধিক গতিশীল দিশত আগুৱাই লৈ যাব পাৰোঁ আৰু অসমৰ যিবিলাক জ্বলন্ত সমস্যা আৰু যিবিলাক সমস্যাবিলাক আমি অতদিনে মাত মাতি আহিছোঁ সেই সমস্যাবিলাকক আমি আপুচিনভাৱে যাতে মাত মাতি যাব পাৰোঁ তাৰ কাৰণে আপোনালোকৰ প্ৰত্যেকৰে সহায় সহযোগিতা, দিহা পৰামৰ্শ কামনা কৰি পুনৰবাৰ আপোনালোকৰ সকলোকে শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। অনুষ্ঠানত টেঙাখাট আসুৰ যথেষ্ট সংখ্যক বিষয়ববীয়াৰ লগতে সমাজকৰ্মী পুনা গগৈ, আসুৰ জিলা সাহিত্য সম্পাদক অৰ্জুন ছেত্ৰী আৰু উপসভাপতি ধনজিৎ সন্দিকৈ উপস্থিত থাকে। অনুষ্ঠানটি আঁত ধৰে টেঙাখাট আসুৰ সাধাৰণ সম্পাদক সীমান্ত হাজৰিকাই। সদৌ অসম ছাত্ৰ সন্থা আমাৰ মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যত। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যতটো কেনেকৈ নিশ্চিত কৰিব পাৰি তাৰ কাৰণে আমি সদৌ অসম ছাত্ৰ সন্থাই চিন্তা চৰ্চা কৰিছোঁ। প্ৰতিনিধি সভাত বিভিন্ন ৰূপৰেখা অংকন কৰা হৈছে আৰু আহি থাকিবলগীয়া দিনত এই ৰূপৰেখাসমূহ আমি সাকাৰ ৰূপ প্ৰদান কৰিব লাগিব। কাৰণ কৰোণা মহামাৰীয়ে আমাক এটা কথা শিকাই গ'ল যে পুৰণিকলীয়া শ্ৰেণীকোঠা পাঠদানৰ বাহিৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত আচলতে অন্ধকাৰ। গতিকে শিক্ষাৰ ক্ষেত্ৰত এটা দীৰ্ঘম্যাদী পৰিকল্পনা আমাৰ প্ৰয়োজন, যিটো ইতিমধ্যে অভাৱ। আৰু আমাৰ শিক্ষা ব্যৱস্থাটো বহু ত্ৰুটিপূৰ্ণ আৰু আশাপূৰ্ণ এটা শিক্ষা ব্যৱস্থা। গতিকে অসমৰ যিসকল শিক্ষাবিদ আছে, যিসকল বিশিষ্ট ব্যক্তি আছে, শিক্ষকসকল আৰু ছাত্ৰ ছাত্ৰীসকলৰ যি পৰিকল্পনা, সেই পৰিকল্পনাবিলাক আমি যুগুত কৰি এটা দীৰ্ঘম্যাদী পৰিকল্পনা কৰি প্ৰথমতে আমি শৈক্ষিক ক্ষেত্ৰখনত এটা নতুন আলোড়নৰ সৃষ্টি কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতে ইয়াৰ কাম কাজ আৰম্ভ কৰিব লাগিব। গতিকে দীৰ্ঘম্যাদী এটা পৰিকল্পনাৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যতে হ'ব আমাৰ ছাত্ৰ সন্থাৰ মূল লক্ষ্য। নতুন শিক্ষানীতিৰ ওপৰত আপুনি কি কয়? নতুন শিক্ষানীতিত বিভিন্ন আশাপূৰ্ণ বিধি তাত উল্লেখ আছে বা নতুন শিক্ষানীতিৰ কিছু কিছু ক্ষেত্ৰত আমি সুফল দেখিছোঁ বা কিছু কিছু ক্ষেত্ৰত শুধৰণিৰ প্ৰয়োজন আছে। বিশেষকৈ নতুন শিক্ষানীতিত যিখন কমিটি প্ৰস্তুত কৰিছিল তাত আমাৰ উত্তৰ পূৰ্বাঞ্চল বা অসমৰ পৰা এজনো ব্যক্তি লোৱা নহ'ল। গতিকে অসমৰ যি শৈক্ষিক বাতাবৰণ বা উত্তৰ পূৰ্বাঞ্চলৰ যি শৈক্ষিক বাতাবৰণ, সেই শৈক্ষিক বাতাবৰণটোৰ কথা জানি বুজি বা সেই শৈক্ষিক বাতাবৰণটোৰ ওপৰত ভিত্তি কৰি আমাৰ শিক্ষা ব্যৱস্থাৰ লগত সাঙুৰ খোৱাকৈ তাত বিষয়সমূহ অন্তৰ্ভুক্ত কৰাত কিছু আচলতে বিসংগতি হৈছে।
গতিকে আমি ছাত্ৰ সন্থাই আমাৰ শৈক্ষিক শিক্ষানীতিৰ ওপৰত আমাৰ যিখিনি কথা ক'বলগীয়া সেই কথাখিনি আমি লিখিত ৰূপত তাত আমি দাঙি ধৰিছোঁ আৰু পৰৱৰ্তী সময়ত আচলতে চৰকাৰে সেইটো কেনেকৈ গ্ৰহণ কৰে সেই বিষয়সমূহ লক্ষণীয় হ'ব আৰু আহি থাকিবলগীয়া দিনত মই কৈছোঁ যে এটা দীৰ্ঘম্যাদী পৰিকল্পনা আমি গ্ৰহণ কৰিম আৰু সেই পৰিকল্পনা আমি চৰকাৰৰ হাততো আমি অৰ্পণ কৰিম আৰু ইয়াৰ লগে লগে কেন্দ্ৰীয় সমিতি আৰু কেন্দ্ৰীয় চৰকাৰলৈ আমি সেই নীতি আমি প্ৰেৰণ কৰিম গতিকে শিক্ষাৰ ক্ষেত্ৰত আমাৰ যিবিলাক আখোৱা যিবিলাক বিসংগতি সেই বিসংগতিসমূহ দূৰ কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকলে যাতে ফেৰ মাৰিব পাৰে তাৰ কাৰণে আমাৰ পাঠ্যক্ৰম তাৰ কাৰণে আমাৰ শিক্ষা ব্যৱস্থা আৰু নতুন নতুন পাঠ্যক্ৰম ইয়াত অন্তৰ্ভুক্ত কৰিব লাগে কা অসমৰ ৰাইজে কাহানিও নামানে কা আহি থাকিবলগীয়া দিনত অসমৰ ৰাইজে যে নামানে এই কথাটো প্ৰমাণ কৰি দিব লাগিব আৰু কৰোণা মহামাৰীৰ কাৰণে কা আন্দোলনটো কিছু পৰিমাণে স্থিমিত হৈছিল আৰু কৰোণা মহামাৰী ইতিমধ্যে কিছু পৰিমাণে নাইকিয়া হৈছে গতিকে আমি ছাত্ৰ সন্থাই পুনৰ লাহে লাহে এই কা আন্দোলন আমি আৰম্ভ কৰিছোঁ আৰু আমাৰ প্ৰতিনিধি সভাত এই বিষয়ত সিদ্ধান্ত হৈছে যে কোনো কাৰণত ছাত্ৰ সন্থাই অসমৰ ৰাইজে কা যিহেতু নামানে গতিকে এই কা আন্দোলনখন আমি তীব্ৰৰ পৰা তীব্ৰতৰ কৰিম আৰু আহি থাকিবলগীয়া দিনত দিল্লী দিছপুৰ সকলোকে জনাই দিম যে অসমবাসী ৰাইজে যিটো বস্তু এবাৰ নামানো বুলি কৈছে সেই বস্তুটো যে নামানে সেই কথাটো আমি পুনৰবাৰ দেখাই দিম টেঙাখাটৰ পৰা নৱ কুমাৰ গগৈৰ সহযোগত ৰূপম গগৈ ৰিপৰ্ট টেঙাখাট লাইভ।